এইবোৰ মানে সব নটংকি আৰু দেই বাহ নটংকি আমি ইউটিউবত দিবে কমেন্ট দিম মই নমস্কাৰ পিতৃষা ক্ৰিয়েশ্যনৰ সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ পাছত মই আজি এটা ব্লগ বনাবলৈ ওলাইছোঁ সকলোৱে চাই থাকিব ব্লগটো আজি আমাৰ খানা এটা আছে স্পেচিয়েল আৰু আহি আছোঁ পথাৰে চিনি নাপাওঁ ৰাস্তা আহি আছোঁ আৰু ক'ত ওলামগৈ ঠিক নাই এতিয়া আমি আহি আছোঁ জেগা চাবলৈ ক'ত খানা খাম এয়া নীলাক্ষী আহি আছে মোৰ পিছে আমি এতিয়া আহি পালোহি পথাৰৰ মাজত ৰৈ আছোঁ একোৱে আয়োজন হোৱা নাই কি খানা হ'বগৈ ঠিক নাই বস্তু আনি ৰেডি কৰি থৈ দিছোঁ আমি ভাগৰি গৈছোঁ আমাৰ ল'ৰাকেইটা ওলোৱাহিয়ে নাই নীলাক্ষী খং উঠি গৈছেগৈ হেল্ল' কি হ'ল মানে একো ৰেডি হোৱা নাই ভিডিঅ' কলিং কৰি আছে মধুপুৱা পাজা কত ক'ত আমাৰ ওলাইছো না নহয় মই বিভাগ উঠাই আছো বিভাগ উঠাই আছে এগৰাকী আমাৰ এগৰাকী ইউটিউবত ওলাবি ভালকে থাক হাঁহি থাক এতিয়া তাই গৈ বোকাখাটৰ বাসিন্দা হ'লগে ষ্টাইলৰ হাঁহা লাজ কৰি দিয়া বোকাখাটৰ বোৱাৰী হ'লগে এয়া আমাৰ বিভাৰাণী লাজ কৰি দিয়া এইবোৰ সব মানে ইউটিউবাৰ হয় আমি আছো সাপোর্ট কৰিম খাবলৈ দিছে এইটো ময়ো ফেমলৈ যা ঐ ফেমল বাটো লগতে ভিডিও বনাব লাগিব ৰে বহি আছে ভিক্ষা দিব এতিয়া খালি বাচন কিনা মুখ আগত লৈ বহি আছে তহঁতৰ কথা শুনি গৈছে ভিডিঅ'টো নিজে নিজে ব্লাৰ হৈ গৈছে আমাৰ খানা খোৱা হৈ গ'ল তাৰপিছতে আমাৰ হাই স্কুলৰ ফ্ৰেণ্ড এজনী তাইৰ মানে বোকাখাটত বিয়া হৈছে আৰু বহুত দিনৰ মূৰত আহিছে হাজবেণ্ডৰ লগত আমি এতিয়া তাইক লগ কৰিবলৈ আহি আছোঁ মই আহি আছোঁ আৰু মোৰ লগত প্ৰতিম আহি আছে আমি দুয়োটাই আহি আছোঁ বাকীখিনি গ'ল বাচন বৰ্তন দিবলৈ তো পথাৰে আহি আছোঁ তাইক লগ কৰি জল্দি ঘৰত যাওঁ বিয়া এখন আছে বিয়া খাবলৈ যাব লাগে বহুত দেৰি হৈ গৈছে তো তাইক দেখাই আছোঁ আমাৰ লগৰজনীক চাই থাকক আপোনালোকে ভিডিঅ'টো হাই ক সিহঁতে ৰৈ আছে বিভাগ আদৰিবলৈ মাহীৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিবা দেই লাইকো কৰি দিবা থেংক ইউ চুমা এটা দি দিয়া আমাৰ খানা হৈ গ'ল এতিয়া আমি আহি আছোঁ ঘৰলৈ লাষ্ট টাইম একদম
পথাৰে পথাৰে আহি আছোঁ ইহঁতৰ লেকচাৰ একদম পূৰা আৰু এজনে গৈ আছে বাইকত এইবোৰ মানে চব নতুনকি আৰু দেই নতুনকে আমি ইউটিউবত দিবি নহয় কমেণ্ট দিম মই বেয়াকৈ হেল্ল' গাইজ আহিলোঁ পথাৰে পথাৰে অকলে অকলে আহিছোঁ ইহঁতক তাতে বিদায় দিলোঁ এতিয়া বিয়া এখন আছে তালৈ যাম গতিকে মই এই ব্লগটোৰ পৰা এতিয়া বিদায় ল'ব লাগিব সকলোৱে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব ইহঁতে এইফালে ওলাইছে এই মোক চিঞৰিছে চিঞৰি আছে ইহঁতে মোক মই ঘৰ পালোহি মই পিছফালে আৰু পামহি সকলোৱে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই